No, 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 no. Khai dia ka? Sopo mari dia. Keep it softly spoken with no strings tying you to me. I'm happy in your company with no emotion, cause my love deserves to be free. I never wanna look বুকুৰে মাজতে তুমি মন মোৰ দি থকা তুমি বহুদূৰ নিজৰ দৰে তুমি আছাবৈ হিৰে হিৰে মোৰ ৰক্ত একা বেকা জীৱন পথৰ সান্তনা তুমি মন বুকুৰে মাজতে তুমি মন মোৰ দি থকা তুমি বহুদূৰ সেই যে চাচনিখন ঘাত প্ৰতিঘাতৰ মাজত জীপাল হোৱা গছপুলিটো আজি ঠন ধৰি উঠিছে ৰজাই পাহৰিলে কি হ'ল মেৰবিলৰ ৰং ৰস কোনে কাঢ়িব চাচনিৰ যৌৱন জানো কেতিয়াবা হেৰাব বুঢ়ী দিহিঙৰ পাৰৰে মৌজা চাচনি আৰু আছে মেবিলখনি অতি শুৱনি আপোনাৰ চাৰিবিধ বটা আছে গোটেই চাৰিবিধে পায় কিন্তু যে তুমি চোৱা মেবিল কেলে হ'ল মেবিল আৰু শুনা নহয় আগত সেই যে গোঁসাই পৰিয়ালটো তাহানিয়ে গোঁসাই পৰিয়ালটোত কিবা বিকলাংগ টাইপৰ ছোৱালী জন্ম হৈছিলে বুলি কৈছে জন্ম হোৱাৰ কাৰণে গোঁসাই ক'লে যে গোঁসাই নিচিনা মানুহৰ ঘৰত ইমান অসু ছোৱালী থাকে নেকি জন্ম হয় নেকি মেবিল দিব দিছে তাৰপাছত এতিয়া কোনো মাতৃয়ে নিজৰ সন্তানক পানীলৈ দিব নোৱাৰে পিছদিনাখনৰ পৰা ছোৱালীজনী খুব ধুনীয়া হৈ আহি থাকিলে কিছুমানে কয় উৎপতীয়া বুলি কয় কিছুমানে কিবা এটা হেৰি আৰু তাৰপিছত লাহে লাহে ছোৱালীজনী ধুনীয়া হৈ আহি থাকিলে কুঁৱৰী হ'লগৈ আৰু মানে গাভৰু হ'ল তেতিয়া জল কোঁৱৰে এটা মানে কি হ'ল সপোনত দেখুৱালে সৰুতে ছোৱালীজনী দিম বুলি কৈছিলে নহয় এতিয়া ছোৱালীজনী দিব লাগে ছোৱালীজনী বিয়া পাতিব কোনো মাতৃয়ে নিজৰ গৰ্ভজাত সন্তান কেতিয়াও পানীত দিব নোৱাৰে মানুহেই হওক বা অন্যান্য জীৱ জন্তুৱেই হওক চৰাই চিৰিকটি হওক তেনেকুৱা ধৰণৰ সেইটো মা মমতাটো থাকে নিদিওঁ বুলি কোৱাৰ কাৰণে সেইখন মেবিল খান্দিলে তাৰপিছতে পৰিয়ালটো আহি ইয়াত বহিলেহি এইটো আমি গোঁসাই ভেটি বুলি কওঁ তাৰপৰা আমাৰ ককা দেউতাহঁত ঢুকালে দেউতাহঁতো ঢুকালে আমিও এতিয়া ইমান ডাঙৰ হ'লোঁ এটা নাদৰি হাতৰি আমি ডাঙৰ হোৱা ইয়াত বহাৰ পাছত ইয়াতো সেই একেই সপোনত দেখুৱালে ইয়াতো দিবলৈ মান্তি নহৈছিলে নোহোৱাৰ কাৰণে জলদেৱতাই জল কোঁৱৰে একদম একে নিশাই চাৰিওফালে 6.5 বিঘা এইটো হাবিডোখৰ বেৰাই সেই ঘৰটোকো মেৰাই ধৰি পেলাই খাই পেলালে পানীয়ে মেৰাই ধৰিলে সেইকাৰণে এই বিলখনৰ নাম মেৰবিল তাৰপিছত কি হ'ল যেতিয়া মেৰাই ধৰিলে এতিয়া পৰিয়াল ক'লৈ যাব শেষত আৰু মান্তি হ'ল যিহেতু দেৱতা ছোৱালী নিবলৈ আহিলে যমুনা মুখ বুলি ঠাই আছে যমুনা সোণৰ নাও ৰূপৰ নাও লৈ এযোৰ নাও লৈ আহিলে আহি ছোৱালী লৈ যাওঁতে যিটো ৰাস্তাইদি আহিলে পুৰণা ৰাস্তাইদি ঘূৰি নগ'ল আমাৰ এই গাঁওখনৰ নাম মেৰবিল ভুমুকমুখ গাঁও এতিয়া এই যে গাড়ীখন যে আছে তাৰ সিফালে এডোখৰ ঠাই আছে দৰ নিচিনা এটা ডাঙৰ এটা পানী এটা ভুমুক এটা উলিয়ালে সেইফালে দিয়ে পানী ভৰভৰকৈ পানী ওলালে সেইফালে দিয়েই মানে নাও সোমোৱাই পেলাই ছোৱালী লৈ গুচি গ'লগৈ সেইকাৰণে এই গাঁওখনৰ নাম ভুমুকপুতি ছোৱালী লৈ যোৱাৰ কাৰণেই হেনো এই গাঁওখনৰ নাম মেৰবিল ভুমুকমুখ গাঁও তাৰপিছতে এইজোপা সেই তেতিয়াৰ পৰা এতিয়ালৈকে গোঁসাই ভেটি বুলিয়ে থাকিলে ইয়াত গৰু মৰিলে আকৌ শগুন চগুন নপৰে দেই এতিয়া বাঁহজোপা সেই গুৰিলৈকে পানী হয় আৰু তাৰপিছতে কি হ'ল দেৱতা এবাৰ আহিলে হেনো কন্যালৈ আহিলে দিতিক আমি যে ইয়াতে সজাই থৈছোঁ যে কন্যাজনী নেপকো কোম্পানীয়ে দিয়া আৰু জলৰ দেৱতাটো আমাৰ ডিজিপি চাহাব ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই আগবঢ়াইছে তো এতিয়া এই ইয়ালৈ আমি মানুহ যাবলৈ দিয়া নাই ইয়াৰ কল্পনাটোকে আমি সেই ওপৰত খেতি পুখুৰীটো আকাৰে যে সেইটো মেৰিলোঁ তাতে সেৱা চেৱা কৰিবলৈ মানুহক দিয়া হয় তাৰপৰা এতিয়া কি হ'ল দেৱতাই আহিলে আহি ভিতৰত মানে কৈ আহিছে যে তই মনুষ্য ঘৰত নাখাবি যদি খাওঁ কেনেবাকৈ আৰু সময় নাই দেৱতাই কয় তো মাকবিলাকৰ এটা কথা আছে যিমান যি হ'লেও নহ'লেও নিজৰ ল'ৰা ছোৱালীক ভিতৰত কি কয় এনেকৈ বুলি মনে মনে
খুৱাই হয় নহয় খুৱাই তেনেকৈ আমাকো তেনেকৈ দিয়ে বাহিৰত কোনোবা থাকিলে সেইকেইটা কেইবাটাও আছে এইখন আছে খাবলৈ দিওঁতে দেৱতাই দেখি পালে নহয় ভিতৰত খাবলৈ দিছে তাৰপিছতে সেই মনুষ্য ভোজ খোৱাৰ কাৰণে সিহঁতি সেইবাৰ পৰা যি গ'ল আজিলৈকে গ'লে আৰু তেওঁলোক আৰু উভতি নাহে কিন্তু আমাৰ এই প্ৰবাদটো থাকি গ'ল এতিয়া আমাৰ এইখন বিলত বেয়া গাড়ীৰ মানুহ নানামে এই উপঙি থকা দুখবিলাক উপঙি এইবোৰ বৰষুণ চৰষুণ দিবলৈ হ'লে সেইফালে যাবগৈ এইবোৰ বাৰিষা হ'লে ইয়ালৈকে পানী হ'ব গোটেইবোৰ চব চলন্ত গোটেইবোৰ চলি যায় মুকলি হয় এই বিলখন আমাৰ 650 বিঘা আছে ইয়াত 933 বিঘা আছে মাজৰ হাবিডোখৰ এইটো এটা ৰেষ্টুৰেণ্ট এতিয়া গধূলি হ'লে আমাৰ এইবোৰ লাইট চাইট জ্বলে ধুনীয়াকৈ আৰু ইয়াত আমাৰ মদ পানীবিলাক খাবলৈ দিয়াটো নহয় আপোনাৰ ল'ৰা ছোৱালী আনি পেলাই ধৰি লওক খেলিবলৈ দিয়ক কবিতা লিখক অকণমান গান গাওক ছবি আঁকক কবিতা অংশগ্ৰহণ কৰক বোলে আমাৰ বটিং অলপ কওঁ বুলি ক'লে বটিং কৰক এনেকুৱাবিলাক আমাৰ ইয়াত আছে ভাত পানী খাওঁ বুলি ক'লে আপুনি আগতে অৰ্ডাৰটো দিব লাগে দি আপুনি মনৰ পচন্দৰ ভাতটো বনাই থৈ দিয়া থাকে তেনেকুৱা ধৰণকৈ আৰু সেই সোমাই আহোঁতে গেটখনত আৰু সেইটো তেতিয়াৰ পৰা এতিয়ালৈকে আছে এইটোৱে হ'ল গোঁসাই ভেটি এয়া হ'ল মেৰবিল ভুমুক এয়া মেৰবিল গোঁসাই ভেটি এইখন মেৰবিল আৰু এইটো ৰেষ্টুৰেণ্ট এই এতিয়া এই যে চৰাই জীৱ দেখিছে এইবোৰ বাহিৰৰ হাঁহ হৰালি নে এতিয়া নহয় হৰালি অক্টোবৰৰ পৰা আহিলে হৰালি দেখিবলৈ পোৱা যায় এইবোৰ বাহিৰ নিজা ৰখাই দিয়া আকৌ কেলে খুৱাইছা চকু মাৰি দিয়া দিহিঙৰ পাৰৰে মৌজা চাচনি আৰু আছে মেবিলখনি অতি শুৱনি বুঢ়ী দিহিঙৰ পাৰৰে মৌজা চাচনি আৰু আছে মেবিলখনি অতি শুৱনি সেউজীয়া পথাৰখনি চাচনিৰে বোকা মাটি একা বেকা কেঁচা আলি চাচনিৰে বোকা মাটি পিছে চাচনিৰে পিৰিতি যে ইউ